হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই টিউচন টেক ব্লগছ। আমি আজি গৈছোঁ আম্বেদকাৰ হস্পিটেল। মানে মোৰ ফ্ৰেণ্ডৰ কিমান অসুখ হৈছে, সেইকাৰণে মানে ডক্টৰক দেখাব লাগে। আৰু মোৰ লগৰ কেইটা আছে, সেইফালে মানে আছে। আৰু আজি বহুত দিনৰ মূৰত বেংগলোৰ আহি মানে ভিডিঅ' বনাই আছোঁ। আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব। আৰু আপুনি নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু চাওক, মোৰ পিছপিনে দোস্ত আছে। হাই দোস্ত, আছোঁ। আমি ৰেডি হৈ আছোঁ, মানে গাড়ী বুক কৰিছোঁ, আহি আছে, ৰখি আছোঁ গাড়ীৰ কাৰণে। যাম এতিয়া। আৰু দোস্ত আহি গৈছে, চাওক। মানে ইয়াৰ মানে অসুখ হৈছে ইয়াৰ। আৰু এইটো আমাৰ গাড়ী আহি গ'ল, চাওক। ইয়াত উঠিব লাগে। সো গাইজ, ফাইনেলি গাড়ীত উঠিলোঁ। আমি চাৰিজন গৈ আছোঁ বি.আৰ. আম্বেদকাৰ হস্পিটেল। আৰু চাওক, ইফালে চাওক, ইমান ডাঙৰ বিল্ডিং, বাপৰে, ইমান ডাঙৰ, বহুত ভাল লাগিছে। ৰাস্তা চাওক না, কিমান চিকচিকীয়া, বহুত ভাল লাগিছে। আৰু এতিয়া গৈ আছোঁ আমি আম্বেদকাৰ হস্পিটেল। আৰু চাওক, ইটো পিনে চাওক, পূৰা কাচৰ গ্লাছৰ, একদম মজা লাগিছে কিন্তু আল্টিমেট। সো ফ্ৰেণ্ডছ, গৈ আছোঁ তাতে। আৰু আপোনাক লগ পাই আছোঁ হস্পিটেলত। সো গাইজ, ফাইনেলি আহি পালোঁ বি.আৰ. আম্বেদকাৰ হস্পিটেল। চাওক, এইটো আছে বেংগলোৰ। আৰু এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰত। আৰু মোৰ ফ্ৰেণ্ডৰ মানে মূৰ বিষটো, মানে ৰাতিপুৱা উঠিলে মানে মূৰ বিষখিনি কৰে। আৰু দেখাব গৈ আছোঁ, ডক্টৰৰ ওচৰত গৈ আছোঁ। আৰু এতিয়া চাওক, ভাল লাগিছে, পূৰা চাফ চিকুণ জেগাটো, একদম চৰকাৰী হস্পিটেল হয় এইটো। আৰু খোজকাঢ়ি গৈ আছোঁ। আৰু চাওক, এইটো হ'ল বি.আৰ. আম্বেদকাৰ হস্পিটেল মেডিকেল কলেজ। ইয়াতেও মানে পঢ়োৱা হয়। চ' গাইজ, গৈ আছোঁ ডক্টৰৰ ওচৰত। আৰু সোমাই আহিলোঁ বি.আৰ. আম্বেদকাৰ হস্পিটেল বেংগলোৰৰ পৰা। আৰু মানে ফ্ৰেণ্ড মানে কিবা মানে মূৰ বিষ শুনি মানে টোপনিৰ পৰা উঠিলে মানে মূৰটো মানে ঘূৰাই যায়, কেনেকুৱা বা কিবা হৈছে, এইটো চেকআপ কৰিব লাগে। তো গৈ আছোঁ। আৰু এইটো চাই আছে, এইটো বহুত ডাঙৰ এৰিয়া হয়। আহি বহুত ভাল লাগিল। আৰু চাওঁ এতিয়া বা কিবা হয়, চেক কৰাই আছে, চেক কৰিব। আগে গৈ আছে সিহঁতে, মই পিছত আছোঁ অলপ। চ' গাইজ, মানে আজি ডক্টৰটো অহা নাই আৰু আমাৰ চেকআপ কৰোৱা নহ'ল। এতিয়া ঘূৰি যাব লাগে, কি কৰিম, উপায় নাই। অলপ চলপ দেৰি কৰিলোঁ, তথাপিও ডক্টৰ নাহিল। আৰু চাওক, ইফালে আমি ঘূৰি যাই আছোঁ। কি কৰিম, উপায় নাই। আৰু চাব, একেলগে চাব ভিডিঅ'টো। আৰু কিবা কৰোঁ, আপোনাক দেখাম। চ' গাইজ, ডক্টৰটো দেখা নহ'ল। এতিয়া গৈ আছোঁ আমি, কিবা খাবলৈ ভোক লাগিছে। চ' খাম কি, এইটো আপোনালোকক দেখাই আছোঁ অলপ পিছত, কি খাম। আৰু তো আজি আমি প্লেন কৰি আহিছিলোঁ বিৰিয়ানী খাম। তো বিৰিয়ানী খাব লাগে। চ' দোকানত যাই চাওঁ বিৰিয়ানী আছে নে নাই। গৈ আছোঁ বিৰিয়ানী খাবলৈ। মজা করে খাই আছে বাবা।